हेलो बंधुসকল, এইটো মোৰ প্ৰথম ভিডিঅ' আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজি আমি আলোচনা কৰিম আছাম ৰাইফল শ্বিলঙত ওলোৱা ৰাইফল মেন আৰু ৰাইফল ওমেন্সৰ ভেকেঞ্চিৰ বিষয়ে। ইয়াত মুঠ ভেকেঞ্চি আছে 131টা। ইয়াৰে পুৰুষৰ বাবে হ'ল 75টা আৰু মহিলাৰ বাবে হ'ল 56টা। ইয়াৰ বাবে এজ লিমিট লাগিব জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে 18ৰ পৰা 28 বছৰ আৰু SC আৰু ST কেণ্ডিডেটৰ বাবে 18ৰ পৰা 33 বছৰ। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ, লগতে স্পৰ্টছ কোৱালিফিকেশ্যন লাগিব। যিকোনো ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন, নেশ্যনেল কম্পিটিশ্যন, ইণ্টাৰ ইউনিভাৰ্চিটি টুৰ্ণামেণ্ট, নেশ্যনেল স্পৰ্টছ গেম অফ স্কুল আদিত এৱাৰ্ড পোৱা হ'ব লাগিব। ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল আৰু OBC কেণ্ডিডেটে দিব লাগিব 100 টকা আৰু যিবোৰ SC, ST আৰু ফিমেল কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। এপ্লিকেশ্যন ফিটো আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাবে তেওঁলোকে তেওঁলোকৰ SBI একাউণ্ট নাম্বাৰ দি দিছে, ইয়াতে গৈ আপোনালোকে অনলাইন পে'মেণ্টটো কৰিব লাগিব। চিলেকশ্যন প্ৰচিডিউৰ, ইয়াত চিলেক্ট হ'বৰ বাবে আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট শ্বৰ্ট ফৰ্মত PST দিব লাগিব আৰু এই টেষ্টটো আপোনালোকে আপোনালোকৰ নিজৰ ৰিস্কত দিব লাগিব, যাতে তাতে যদি কোনো ধৰণৰ ইনজুৰি হয় যাতে তেওঁলোক দায়ী নহয়। হাউ টু এপ্লাই, এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব লাগিব। ইয়াতে এপ্লাই কৰিব লাগিলে আপোনালোকে অনলাইন মাধ্যমেৰে কৰিব লাগিব। তেওঁলোকে তেওঁলোকৰ ৱেবছাইট দি দিছে, এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন ফৰ্ম ছাবমিট কৰিব লাগিব। তেওঁলোকৰ ৱেবছাইট হ'ল www.assamrifles.gov.in। ইয়াতে গৈ আপোনালোকে আপোনালোকৰ অনলাইন ফৰ্ম ছাবমিট কৰিব লাগিব। ইয়াৰ অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট হ'ল 26/6/2021 আৰু লাষ্ট ডেট হ'ল 26/7/2021। মই আপোনালোকক অনলাইন এপ্লিকেশ্যনৰ লিংকটো ভিডিঅ'টোৰ তলত দি দিছোঁ, তাতে গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন ফিল কৰি ছাবমিট কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে